হাই ফ্ৰেণ্ড, আজি আমি এনেকুৱা এটা জেগাত উপস্থিত আছোঁ য'ত আজি আপোনাৰ আমাৰ দুগ্ধবাসী আপোনাৰ মহিলাসকলে গোটৰ সহায়ত আপোনাৰ মেলা এখন পাতিছে। তাত বহুত বিভিন্ন ধৰণৰ বস্তু উলিয়াইছে। চ' আমি তাত আজি উপভোগ কৰিম। বলক ৰাইজ আৰম্ভ কৰোঁ ভিডিঅ'টো। কেটো টায়াৰটো খুলি ৰাখোঁ, এইটো চাওঁ। ধুনীয়া হয় কি বনাই এইটো প্ৰাইচটো আপোনাৰ 7,500 নহয় জানো? এইটো হালধি এইখিনি তাঁতশালৰ সামগ্ৰী নহয় জানো? না বহিব পৰাকৈ আপোনাৰ চকীও দি দিছে। গম পাইছোঁ। তাঁত বওঁতে মানে বহিব নি তাঁত পকে মানে তাঁতলৈ ওখ লাগিব নহয় জানো? এই পিঠা এইটো কোলা বৰা পিঠাটো নহয় জানো? বিক্ৰী হৈছে নে? হে বিক্ৰী হৈছে ন? কিমান সময়ৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিছিলে? 9 বজাৰ পৰা নহয় জানো? এইটো উখোৱা চাউল নেকি? এইটো ফুলি কি ঘৰত বনোৱা হৈছে নেকি? ভাল লাগিছে দেই। হ'ব লাহে লাহে আগদিনানে ঘৰত নি পিছদিনানে মানে খাব পৰা হ'ব। জামক পুলি ন? এইটো গৰু নাই মোৰ নিম পুলিও আছে। এইটো কি হয়? এইটো ফুলদানি নেকি? ফুলৰ টাব ন? এইটো কিহেৰে বনোৱা হৈছে? চিমেণ্টৰ ন? অকণমান তুলিছোঁ দেই।
আপোনালোকে জানে আমি এটা বৃত্ত বা নিৰ্দিষ্ট প্ৰতি আপোনালোক থাকিব তাৰপিছত হোৱাৰ লগে লগে আপোনালোকে নিৰ্দিষ্ট দূৰে দূৰে অলপ সময়ৰ দূৰে খোজকঢ়াই পাৰ হৈ যায় তেতিয়া আকৌ তাতে ঘূৰি আহি হৈ চকীখনত বহিলে নহ'ব আৰু দৌৰি আহিও এটা নিৰ্দিষ্ট গতিত দৌৰি আহি স্থানত বহিলে সেইটোহে ৰখা হ'ব আৰু তেতিয়া এটা দেখা যায় অত যোৱাৰ লগে লগে হয় জানো মোৰ চকীখন দেখা হয় আপুনি চাব পাৰে গাখীৰ এনেকৈ ধৰিব নোৱাৰে নহয় পাৰে জানো বাইদেউ প্ৰতিটো যুগতে আমি দৰ্শকসকলে সহযোগিতা কামনা কৰি সহযোগিতা আশা কৰি এতিয়া নিৰ্দিষ্ট খেলখন আত্মসহায়ক গোটেইটো ক'ৰ দিহিঙীয়া গাঁও ঠিকে আছে দে ডিমকেইটাকে চাহপাত দিব নালাগে আমি জানো ক'লা শুনি আমি ফাৰ্মাৰ মানুহে হয় ইতিমধ্যে আমাৰ প্ৰায় প্ৰথম গ্ৰুপটো খেল শেষ হ'বলৈ বেছি সময় নাই গতিকে পুনৰ